ঐ ভেৰেঙা ঐ এইকেইদিন বাৰু জমি আছে নহয়, তই কথা এটা শুনিছ নাই? হে কি জমিলেনো? ক'ত কি জমি আছে হে? এই পাঁডুৱা যে, সেই পাঁডুৱা বুলি কোৱাটো মৰাৰ পাছৰ পৰা ভূত হ'ল নহয়। তাৰ পাছৰ পৰা পাঁডুৱাই মানুহৰ ভৰিয়েদি পিলপিলকৈ বগাই যায়, বগাই গৈ পেটত সোমাই লয়। তাৰ পাছত আৰু যাৰ পেটত সি সোমাই যায়, সি আৰু একদম ভেগ ভেগ অকল পাদিয়ে থাকে। এই কালি পূজাত আৰু সেই মানুহকেইজনীয়ে বাৰু জমালে নহয়। হয় নেকি? কি জমিলেনো? এই আমাৰ যে মেনকা খুৰীয়ে বাৰু জমালে নহয় পূজাত গৈ পেলাই। সেই মেনকা খুৰীহঁতৰ লগত আমিও গৈছিলোঁ নহয় পূজা চাবলৈ। তাৰপাছতে মেনকা খুৰীয়ে আকৌ সেই দোকানবিলাকত কিবা কিবি বস্তু চাওঁতে আকৌ তাই পান্দিব লাগে নহয়, দি দিয়ে নহয় ফুচুককৈ পান্দি। এনেকুৱা গেলা গোন্ধাই, পান্দৰ গোন্ধত আৰু মানুহখিনি ইফালে সিফালে চব গুচি যায়গৈ। হয় নেকি? সেই পাঁদৰ যে ইমান গেলা গোন্ধ মেনকা খুৰী। সেই দোকানীকেইটাৰো একেবাৰে ওচৰলৈ কাষ্টমাৰ আহিব নোৱাৰা হৈ যায় নহয়। হয় নেকি? তাৰপাছতে আৰু এখন ঠাইত আৰু জমিলে নহয়। এই মেনকা খুৰীয়ে আকৌ সেইখিনিত মানুহ ভিৰ লাগি আছে। তাৰপাছতে মেনকা খুৰী গৈ পেলাই তাৰ ওচৰতে ফুচুককৈ দিলে নহয় পানী, কোনেও গম নোপোৱাকৈ। তাৰপিছতে সেই তাতে বস্তু চাই আছিলে দুজনী ছোৱালীয়ে, সেই লাগি গ'ল নহয়। ঐ তই পাতিলি ঐ পাদুৰি চালা, সেনেকৈ কৰি লাগি গ'ল হুৰা হুৰি চলিয়া চলি। আমি আকৌ সেই লাহেকৈ আঁতৰি দিলোঁ, আঁতৰৰ পৰা চাই আছোঁ আৰু একেবাৰে লেডিজ ৰেচলাৰে বাৰু লাগি গৈছে আৰু সেই WW যুঁজত যেনেকৈ একেবাৰে ছোৱালীবোৰে যুঁজে তেনেকুৱাকৈ লাগি গৈছে আৰু আমি দূৰৰ পৰা চালোঁ, এনেই মজা লাগিছে নহয়। এই WW যুঁজহে চাইছোঁ যেনিবা, এই মজা বেয়া জমনি আৰু হয় নেকি? আৰু কি জমিলে? সেই তাৰ পাছতে আকৌ আমি চিনেমা চাবলৈ গ'লোগৈ নহয়। ইমান মানুহ ভিৰ চিনেমাত, আৰু চিনেমাৰ হলত মানে থিয় হ'বলৈও জেগা নাই। তাৰ পাছতে মেনকা খুৰীয়ে কি কৰিলে জানো, দিলে নহয় পান্দি ফুচুককৈ। এনেকুৱা গেলা মানুহবোৰ একেবাৰে কোনো থাকিব নাই। সেই কোনে পাতিলে মানুহবোৰ ইফালে সিফালে গুচি গ'লগৈ। তাৰ পৰা আমি জেগা পাই গ'লোঁ আৰু সেই চিনেমা হলত জেগা লোৱা বুদ্ধি আৰু একদম উত্তম উপায়। ঐ ভেৰেঙা চাচোন চা, এইটো মেলেকা নহয় জানো? মেলেকাই বন্দুক এটা আনিছে। চাবা, বৰ ধুনীয়া বন্দুক এটা আনিছে দেই। হা এইটো মেলেকা। সেই মেলেকা কুকুৰে সেইদিনাখন আমি ৰাস্তাইদি সেইফালে যাওঁতে ই আমাক বন্দুকেৰে টিকাত গুলি মাৰিছিলে। আজি তই মই লগ লাগি মেলেকাৰ বন্দুকটো এতিয়াই কাঢ়ি ল'ম দেই। সেইদিনাখন স্কুলত মেলেকাই আমাৰ লগত কাজিয়া লাগিছিলে। আজি বাপেকে বদলা লৈ ল'ম ৰহ, তই মই লগ লাগি। আহক, এইপিনে আহি আছে। ঐ ভেৰেঙা আৰু মলুৱা, তহঁতে ইয়াত কি কৰি আছ ঐ? আমি ৰজাৰ বৰপুখুৰী ৰখীয়া। ৰজাই আমাক বৰপুখুৰী ৰখিবলৈ অৰ্ডাৰ দিছে। হয় নেকি? তহঁতিনো ৰজাৰ বৰপুখুৰী ৰখীয়া কাম কেতিয়াৰ পৰা পালি? এইহেন পূজা বতৰত তহঁতি পূজা চাবলৈ নাযাওঁ? আমি কালিয়ে পূজা চাই মেলি আহিলোৱেই। তই হপাই এতিয়া যাবলৈ ওলাইছহে। মই আজি এই পূজাৰ পৰা এইটো বন্দুক আনিলোঁ। বোলো এই লগৰকেইটাৰ লগত অকণমান খেলোচোন বুলি সেই ওলাই আহিছোঁ বন্দুকটো লৈ। তহঁতে পূজাত কি ল'লিগৈ? আমি যে পূজাত হাতী, ঘোঁৰা, বাঘ, ভালুক, পুতলা, হৰিণ চব ল'লোঁ। এফালৰ পৰা য'ত যি যেনেকৈ আছিলে চব লৈয়ে ল'লোঁ। হয় নেকি? পুতলাবোৰ ক'ত থৈছনো? ঘৰত থৈছোঁ আকৌ, তোৰ দৰে আমি এনেকৈ লৈ নুফুৰোঁ নহয়। মেলেকা দেচোন তোৰ বন্দুকটো অকণমান লৈ চাওঁ। মেলেকা, তোৰ বন্দুকটো মই বৰ ধুনীয়া দেখিছোঁ। অকণমান দিয়াচোন, চুই চাওঁ। গুলি এজাৰমান ফুটুৱাই চাওঁ দিয়া। মই মোৰ বন্দুকটো দিব নোৱাৰোঁ দেই তহঁতক। এইটো বন্দুকটো ভাঙিলে মায়ে মোক গালি পাৰিব। মায়ে যে কাকো নিদিবলৈ কৈছে। যদি ভাঙে মায়ে মোৰ পিঠি বহল কৰিব। তোৰ বন্দুকটোনো কিবা সোণৰ বন্দুক নেকি যে চুলেই যে ভাগি থাকিব? সোণৰ বন্দুক নহয় বাৰু, নহ'লেও মই তহঁতক দিব নোৱাৰোঁ দেই মোৰ বন্দুকটো। মেলেকা দে তোৰ বন্দুকটো দে, নহ'লে তোক এতিয়াই আমি মাৰি পেলাম ইয়াতে। তই মোক বন্দুকটো নল'বি। দে মোৰ বন্দুক দে। মোৰ বন্দুকটো তই লৈছ, মোক মায়ে মৰিয়াব। তোৰ বন্দুকটো আমাক অলপ ল'বলৈ দে, নহ'লে কিন্তু আমিয়ে মাৰিম। তোৰ মাৰটো বাদেই, আমিও মাৰি দিম তোক। ভেৰেঙা, তই মোৰ বন্দুকটো কাঢ়ি ল'লি নে? দে, মই কিন্তু এতিয়া মাক লগাই দিম। মায়ে আহিলে আকৌ তোক কোবাব আকৌ দেই। তোৰ বন্দুকটো অলপ চুই চাইছোঁ। চুই চালে কিবা সোণৰ নেকি? এইটো বাখৰ এৰি পৰিব নেকি? তোৰ মাৰলৈ মই ভয় নকৰোঁ। ভেৰেঙা, তই মোৰ বন্দুকটো দিবি নে? মই কিন্তু এতিয়া মাক লৈ আনিমগৈ আকৌ। কথা এটা কৈছোঁ শুন, কিন্তু তই কিন্তু মোৰ লগত এইবোৰ গাদ্দাৰ নকৰিবি আকৌ। মই কিন্তু বৰ ডেঞ্জাৰ মানুহ। এই বন্দুকটো মোৰ হাতত পৰিলে যেতিয়া, এতিয়াৰ পৰা আৰু মোৰ। এইটো যে কাঢ়ি নিবলৈ আহিব, তাৰ জিন্দাগী আৰু সি মানুহ হৈ জীয়াই নাথাকিব। তই তাৰমানে মোৰ বন্দুকটো কাঢ়ি ল'ব আহিছ। তোক এতিয়াই মই এটা শিক্ষা দি আছোঁ। তই এই বন্দুকটো ধৰচোন, ইয়াক মই এতিয়াই ঠিক কৰি পেলাওঁ। দে। একে গুৰে তোক পুখুৰীত পেলাই দিম। দুখ পাইছোঁ। তই নেমাৰিবি মোক। তোৰ বন্দুকটো মই এতিয়াই দি দিছোঁ বাৰু। পাইছ ভেৰেঙা, মোৰ বন্দুক কাঢ়ি ল, পাইছ? মেলুৱা, এই মেলেকাৰ বন্দুকটো দি দেচোন, দি দে। ল। আৰু নেমাৰিবি মেলেকা, আৰু নেমাৰিবি। তোৰ বন্দুক কাঢ়ি নলয়। তোৰ লগত মই যুঁজিব নোৱাৰিলোঁ, মই হাৰি গ'লোঁ। পাইছ, গুণ্ডাগিৰি দেখাবলৈ আহিছ মোৰ লগত। মেলেকাক চিনি পোৱা নাই, আজি চিনি পালিতো মেলেকা কেনেকুৱা বস্তু। তহঁতৰ লগত নেখেলোঁ আৰু কোনোদিন। তহঁত একেবাৰে বেয়া ল'ৰা।
ইমান দন্দুৰা চালা মোৰ লগত কাজিয়া কৰিব আহিছ ঐ তই লাগিব নোৱাৰা তই কেলেই মিছাকে লাগ তই এনেই মাৰটো খাই ল'লি নহয় লাজ পাই ল'লি আই ঐ পাৰিম বুলিহে লাগিছিলোঁ আকৌ এই মেলেকাটোৰ যে বহুত শক্তি আছে দেই তাৰ লগত আৰু নোৱাৰোঁ বৈ এতিয়া যাওঁ গৈ বৈ আই ঐ খোজকাঢ়িবই নোৱাৰিছোঁ নহয় এই মেলেকাটো যে ইমান জোৰছে দুগুৰমান দিলে নহয় আই ঐ মালতে দিলে ঐ খোজকাঢ়িবই নোৱাৰিছোঁ বিষাইছে কেনেকেনো যাওঁ ঐ ঘৰলৈ লাগিব নোৱাৰা চৰা মিছাকে এনেই যুঁজিবি লোকৰ মাৰটো খাই ল'বি অঁ তই তাৰমানে মোক এতিয়া এনেকৈ ক'ব আহিছ তই কোৱা নাই আমি দুইটাই লগ লাগি মেলেকাক এহেকা দিম তই আকৌ এতিয়া হঠাৎ উলটি দিলি তই তাৰমানে মোক গছত তুলি গুৰি কাটি দিলি মলোৱাটোক আজিহে বুজি পাইছোঁ দেই তই গছত তুলি গুৰি কটা মানুহ তোক আজিৰ পৰা মই আৰু কেতিয়াও বিশ্বাস নকৰোঁ তোৰ সাহসতে মই মেলেকাৰ লগত যুঁজিবলৈ গৈছিলোঁ তই আকৌ পাছত ভয়ত উলটি দিলি এই মই নাজানো তোৰ যে ইমান শক্তি নাই বুলি মেলেকা নিচিনা সাধাৰণ ল'ৰাটোৱে ঘূপ ঘূপ গুৰিয়াই থৈ গ'ল তইতো এগুৰো দিব নোৱাৰিলি তাৰ সলনি তোৰ যদি শক্তি নাই তই লাগিবই নালাগিছিলে হে আই এম চেউৰী সেই বুঢ়া সেই তোক চেউৰী বুলি ক'লে হাঁহিব চৌৰী বুলি কবি চৌৰী চেউৰী একেটাই কথা নহয় জানো আমি আকৌ গাঁৱলীয়া ভাষাত সেই চেউৰী বুলিহে জানো তই ইয়াতে থাকিবিনে ঘৰলৈ যাবি মই যে যাওঁগৈ দেই আৰু অলপ দেৰি হ'লে পিতাই ওলাবহি হালোৱা এচাৰি লৈ ইয়াতে দিব কোবাই বয় যেনে তেনে চুচৰি বাগৰি হ'লে যাওঁ আৰু মোৰো মাতা দেৱী ওলাবহি আৰু মাতা দেৱী ওলোৱা আগে আগে গৈ ঘৰটো সোমাই লওঁগৈ মাতা দেৱী ইয়াত থকা দেখা পালেতো দিব কাণ বাঘ ঢকা তেন্তে ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই